নমস্কাৰ মই ৰিমি হাজৰিকা সকলোকে মোৰ চেনেল ৰিমিছ কিচেনলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, নতুন বছৰৰ শুভকামনাৰ লগতে আজি মই আপোনালোকৰ আগলৈ লৈ আহিছোঁ পনীৰ লাবাবদাৰ ৰেচিপিটো। এই ৰেচিপিটো পনীৰ ৰেচিপিৰ ভিতৰত বহুত বেছি স্পেচিয়েল। চাওক দেখিবলৈ কিমান ধুনীয়া, একেবাৰে ক্ৰিমি পনীৰ ৰেচিপি পনীৰ লাবাবদাৰ। বনাবলৈ সহজ, দেখিবলৈ চাওক কিমান ধুনীয়া হৈছে, একেবাৰে ৰঙে চঙে। আপোনালোকে ৰেষ্টুৰেণ্ট ধাবা কলৈকো যোৱাৰ প্ৰয়োজনেই নাই, এনেকৈ এদিন বনাই খাই চাওকচোন, চাব কিমান ধুনীয়া হয়। টেষ্টৰ গেৰেণ্টি মই আপোনালোকক দিলোঁ। এয়া চাওক, একেবাৰে সহজতেই মই আপোনালোকক বনাই দেখাই দিছোঁ। এনেকুৱা ক্ৰিমি লাবাবদাৰ, বহুত টেষ্টি, বহুত বেছি ভাল লগা পনীৰ ৰেচিপি পনীৰ লাবাবদাৰ। প্ৰিয় দৰ্শক, যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেনেহ'লে প্লিজ এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। এই ৰেচিপিটো বনাবৰ কাৰণে মই প্ৰথমেই এখন পেনত এচামুচ তেল দিছোঁ। তেলৰ পাছত 1 চামুচ দিম গোটা জিৰা, সেইখিনিমান ফুটালৈকে ভাজিম। তাৰপিছত তাত মই দিম এটুকুৰা 1 ইঞ্চিমান ডালচেনি, লং দিম 5ৰ পৰা 6টা, ইলাচি দিম 1টা, এনেকৈ ভাঙি দিব। তাৰপিছত গোটা জালুক দিব 10টামান, সেইখিনি অকণমান চেণ্ট ফুলালৈকে ভাজিব। 1 পৰা 2 মিনিটমান ভাজিলেই হ'ব। তাৰপিছত এতিয়া আপোনালোকে শুকান জলকীয়া দিব 2টাৰ পৰা 4টা, যদি কম জ্বলা খায় কমকৈ দিব। তাৰপিছত এয়া পিঁয়াজ দিছোঁ, ডাঙৰ চাইজৰ বা মিডিয়াম চাইজৰ দিব 2টা, এনেকৈ সৰু সৰুকৈ মিহি মিহিকৈ কাটি ল'ব আৰু আপোনালোকে ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিব। এনেকৈ লৰাই ভাজি থাকিব, চাব যাতে পিঁয়াজটো পুৰি নাযায়। তাৰপিছত 2টা কেঁচা জলকীয়া সৰু সৰুকৈ কুটি পেলাই দি দিছোঁ। লগতে মই ইয়াত দিছোঁ নহৰু 5 ফুটামান আৰু আদা দিছোঁ 1 ইঞ্চ, সেইখিনিও ভাজিম। তাৰপিছত কাজু দিছোঁ 6টাৰ পৰা 7টা, সেইখিনিও অলপ দেৰি এনেকৈ ভাজি দিছোঁ। 1 মিনিটমান ভাজিব। তাৰপিছত এতিয়া আপোনালোকে বিলাহী দিব মিডিয়াম চাইজৰ 2টা, সেইখিনি এনেকৈ 1 মিনিটমান ভাজিব লৰাই। এতিয়া তাত আপোনালোকে দিব লাগিব সোৱাদ অনুযায়ী নিমখ। নিমখখিনি দিয়াৰ পিছতো ধুনীয়াকৈ মিহলি কৰি দিয়ক। মিহলি কৰাৰ পাছত এতিয়া আপোনালোকে তাত 2 কাপ পানী দি দিয়ক। মিডিয়াম ফ্লেমত জুইটো ৰাখি আপোনালোকে 5 মিনিট সিজিবলৈ এৰি দিয়ক। ধুনীয়াকৈ সিজি যোৱাৰ পিছত এয়া 5 মিনিটৰ পিছত এতিয়া সেইখিনি ফ্লেমটো অফ কৰি আপোনালোকে সেইখিনি ঠাণ্ডা হ'বলৈ এৰি দিয়ক। ঠাণ্ডা হোৱাৰ পিছত আমি মিক্সাৰৰ ডাঙৰ জাৰটোত এইখিনি পিচিম। আপোনালোকে কথাটো মনত ৰাখিব, ধুনীয়াকৈ ঠাণ্ডা হোৱাৰ পিছতহে আপোনালোকে পিচিব। হৈ গৈছে, এয়া আমাৰ পেষ্ট ৰেডি হৈ গৈছে, একেবাৰে ধুনীয়া পেষ্ট হৈ গৈছে, স্মুথ পেষ্ট। সেইখিনি পিছত এতিয়া এখন পেনত আমি 1 চামুচ বাটাৰ ল'ম। ডাঙৰ চামুচৰ 1 চামুচ আপোনালোকে বাটাৰ ল'ব, চাব কিমান ধুনীয়া ফ্লেভাৰ আহে। তাৰপিছত 1 চামুচ গোটা জিৰা তাত দিম, সেইখিনি অলপমান ভাজিম 1 মিনিটমান। তাৰপিছত আমি ৰেডি কৰি থোৱা পেষ্টটো তাত ঢালি দিম। অকণমান পানী মিক্স কৰি ধৰক 1 কাপমান পানী হোৱাকৈ আপোনালোকে তাত পানীখিনি দি দিয়ক। পানীখিনি এনেকৈ দি থাকক। তাৰপিছত সেইখিনিও আপোনালোকে ৰান্ধিব লাগিব 5 মিনিটমান, এনেকৈ উতলাই থাকক। 5 মিনিট উতলোৱাৰ পিছত চাওক দেখিবলৈ কিমান ধুনীয়া হৈ গৈছে। এতিয়া আমি আজিৰ লাবাবদাৰ স্পেচিয়েল, সেইকাৰণে কি কৰিম, পনীৰ এনেকৈ হেৰি কৰি দিম, এনেকৈ আমাৰ গ্ৰাইণ্ড কৰা মেচিনটোত এনেকৈ কুটি দিম। এয়া দেখিছে একেবাৰে মিহি মিহিকৈ, বেছি দিব নালাগে, 50 গ্ৰামমান দিলেই হ'ল। এয়া হৈ গৈছে আমাৰ 50 গ্ৰাম দি দিছোঁ ধুনীয়াকৈ। তাৰপিছত আপোনালোকে লগতে দিব লাগিব 200 গ্ৰামমান পনীৰ কিউবখিনি দি দিয়ক। সেইখিনিও এতিয়া ধুনীয়াকৈ মিক্স কৰক। এয়া মিক্স হৈ গৈছে, সেইখিনিও আপোনালোকে এতিয়া ৰান্ধিব লাগিব 3 পৰা 4 মিনিটমান, উতলিবলৈ এৰি দিব। 3 পৰা 4 মিনিট উতলোৱাৰ পিছত এতিয়া আপোনালোকে দিব লাগিব 2 চামুচ ক্ৰীম, ফ্ৰেছ ক্ৰীম তাত দি দিয়ক। টেষ্টটো বহুত স্পেচিয়েল হ'ব। তাৰপিছত
আপোনালোকে খালেই গম পাব কিমান বেছি ভাল লাগে। সেইখিনিও মিক্স কৰি দিছোঁ। 1 মিনিটমান আপোনালোকে এনেকৈ লাহে লাহেকৈ লৰাই থাকিব। চাব পনীৰ কিউবকেইটা যাতে ভাঙি নাযায়। সেইখিনি হোৱাৰ পিছত এতিয়া আমি লাষ্ট ষ্টেজত পাইছোঁহি। অলপমান গৰম মছলাও দিব পাৰে, মই পিছে দিয়া নাই, এইটো অপশ্যনেল, আপোনালোকে দিব পাৰে। ইয়াৰ পিছত মই দিম 1 চামুচ একেবাৰে ফ্ৰেছ ধনিয়াৰ পাত, লগতে আকৌ দিম চেণ্টৰ কাৰণে কচুৰি মেথি 1 চামুচ দিলেই হ'ল। বহুত ধুনীয়া গোন্ধ আহে। এতিয়া একেবাৰে আপোনালোকৰ ৰেষ্টুৰেণ্ট ষ্টাইলৰ পনীৰ লবাবদাৰ ৰেচিপি ৰেডি হৈ গ'ল। মই যেনেকৈ কৈছোঁ তেনেকৈ এদিন বনাই চাওক, খাই চাওক, চাব একেবাৰে ধাবাতকৈ আপোনালোকৰ বেছি ধুনীয়া হ'ব, এইটো গেৰেণ্টি মই আপোনালোকক দিলোঁ। এয়া একেবাৰে সহজতে আপোনালোকৰ ঘৰতেই পনীৰ লবাবদাৰ বহুত টেষ্টি পনীৰ লবাবদাৰ ৰেচিপিটো ৰেডি। এয়া চাওক কি বঢ়িয়া কালাৰ হৈছে। পোলাওৰ লগত, পৰাঠাৰ লগত বা ভাতৰে লগত বা যিহৰে লগত হওক এই ৰেচিপিটো আপোনালোকে ট্ৰাই কৰিব পাৰে, বহুত বেছি টেষ্টি হয়। এয়া চাওক ইমান ধুনীয়া হৈছে। অলপমান ক্ৰীমেৰে মই সজাই দিছোঁ ৰেচিপিটো। আপোনালোকে ফ্ৰেণ্ড আৰু ফেমিলিৰ লগত খাবচোন, চাব আপোনালোকক প্ৰশংসাৰে বঢ়াই দিব। এতিয়া এই ৰেচিপি ৰেডি। আপোনালোকে যদি ভাল পায় ভিডিঅ'টো লাইক কৰিব। প্ৰিয় দৰ্শক, ভিডিঅ'টো চোৱাৰ বাবে সকলোকে বহুত বহুত ধন্যবাদ।